জিন্দাবাদ এনএসএম কর্মচারী নিয়মে করো এনএসএম কর্মচারী নিয়মে করো we want 7 pay for same work same pay for same work ক্ষমতার মহাপ্রদান করো we want justice we want justice কর্মচারী নিয়মে করো এনএসএমটি কমিটি কর্মচারী নিয়মে করো এনএসএমটি কমিটি কর্মচারী নিয়মে করো হয় ধন্যবাদ আপোনালোকক আজি আমাৰ 3 দিনীয়া আসলতে অৱস্থান ধৰ্মঘট কৰ্মবিৰত কাৰ্যসূচী আমি হাতত লোৱা আছিল আমি 2006 চনৰ পৰা এনআইএমত কৰ্মৰত আমি নিয়মীয় কৰ্মচাৰীৰ নিচিনা সুবিধাখিনি পোৱা নাই আমি অস্থায়ীভাৱে কৰ্মৰত আছো আৰু 2006 চনৰ পৰা আজিলৈকে প্ৰায় 20 বছৰ কাল দুটা দশক আমি কন্ট্ৰাকচুৱেল হিচাপে কাম কৰি আছিলো আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ বিনোধ কৰাৰ পিছতো মেমোৰেণ্ডাম দিলো ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন চিফ সেক্ৰেটাৰী এমডি এনআইএম ইডি এনআইএম সবকে আমি মেমোৰেণ্ডাম দিলো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মেমোৰেণ্ডাম দিছো কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ কৰ্মফল পোৱা নাই আমাক যেটো প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে ঠিক সেইদৰে আমি যোৱা এছএসইউ ডিসেম্বৰত যেটো এছএসইউ 3 পৰা 5 তাৰিখলৈকে হৈছিল স্বাস্থ্য সেৱা উৎসৱ তেতিয়া আমি কলাবেশ পৰিধান কৰি এটা প্ৰতিবাদ জনাইছিলো কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে কাণহাত লোৱা নাই ঠিক সেইদৰে আমি প্ৰত্যেকজন ডিসিৰ থ্ৰুদি যোৱা জানুৱাৰীৰ 20 তাৰিখে আমি প্ৰত্যেকজন ডিসিৰ থ্ৰুদি অসমৰ গোটেই ডিসিৰ থ্ৰুদি মাননীয় মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল এমাহৰ সময় দি পেলাই যে আপোনালোকে আমাৰ কাৰণে কিবা এটা কৰক নিয়মীকৰণ কৰক বা স্কেল পে দিয়ক 7 পে কমিশনৰ আন্ডাৰত কিন্তু ঠিক সেইদৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে এনে ধৰণৰ কোনো মন্তব্য প্ৰকাশ কৰা নাই আমি তেতিয়া এটা কাৰ্যসূচী ললো গুৱাহাটী সচলত ফেব্ৰুৱাৰীৰ 20 তাৰিখে আমি কৰ্মবিৰতি মানে অৱস্থান ধৰ্মঘট এটা লৈছিলো ঠিক সেইদৰে তেতিয়াও আমাৰ গভৰ্ণমেণ্ট অফিচিয়েল আহিছিল যদিও আমি আশ্বস্ত নহলো মাননীয় স্বাস্থ্য মন্ত্ৰী আহাৰ কথা আছিল নাহিলে আমি তেতিয়া ডিক্লেয়াৰ কৰিছিলো সেন্ট্ৰেল কমিটিয়ে যে আমাক যদি চৰকাৰে যদি আমাৰ দাবীখিনি মানি নলয় আমাক যদি স্পেশাল ৰিক্ৰুটমেন্ট দি পেলাই ৰেগুলাৰাইজ নকৰে বা যেতিয়ালৈকে ৰেগুলাৰাইজ কৰিব নোৱাৰে যদি সপ্তম দৰমহা আয়োগৰ আণ্ডাৰত আমাক দৰমহা প্ৰদান নকৰে আমি কৰ্মবিৰতিৰ নিচিনা কাৰ্যসূচী হাতত ল'ম ঠিক সেইদৰে আজি আমাৰ যেহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আমি 4 5 6 3 দিনীয়া কৰ্মবিৰতি আমি পালন কৰি আছো আমাৰ আহত সেন্ট্ৰেল কমিটিৰ ফালৰ পৰা এতিয়া আমাৰ গোটেইখিনি ধৰক 25000 20000 25000 24-25000 মান মানুহ আমি এনআইএমত কৰ্মৰত আছো এখিনি মানুহে আমি ইমান দিনৰ পৰা 20 বছৰৰ পৰা কৰ্মৰত আছো কিন্তু আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ মেইন ডিমান্ডে আছিল যে আমাক স্পেশাল ৰিক্ৰুটমেন্ট দি পেলাই ৰেগুলাৰাইজ কৰিব লাগে আর যেতিয়ালৈকে আমাক ৰেগুলাৰাইজ কৰিব নোৱাৰে আমাক সপ্তম দৰমহা আয়োগৰ আণ্ডাৰত আমাক দৰমহা প্ৰদান কৰিব লাগে পৰৱৰ্তী সময়ত আমি আমাৰ যদি চৰকাৰে এই দাবীখিনি মানি নলয় আসলতে আমাৰ হস্পিটেলৰ নিচিনা আমি যেটা মানৱ সেৱা এটা নিচিনা এটা কৰ্ম আমি পালন কৰি আছো কোভিডৰ সময়ৰ পৰা আদি কৰি আপোনালোকে নিজে গম পায় আমাক ফ্ৰণ্টলাইন ওয়াৰ্কাৰ হিচাপত কৈছিলে আমাক ওৰিয়ৰ বুলি কৈছিলে আমাক অসমৰ সেনানী বুলি কৈছিলে আমাক ওপৰৰ পৰা ফুল ছুটি আছিল কিন্তু দেখা গ'ল পৰৱৰ্তী সময়ত যেটো কোভিড পেন্ডেমিকটো আতৰি গ'ল তেতিয়া আমাক পাহৰি গ'লে আমাক চৰকাৰে বাৰম্বাৰ কৈছিলে 2016 চনত যদি আমাৰ বিজেপি চৰকাৰ আহিব তেতিয়া আমাৰ তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজে নিউজ চেনেলত বহি টকছত নিজে কৈছিলে যে মোৰ গোটেইখিনি ৰূপৰেখা বনোৱা আছে আপোনালোকে আমাৰ চৰকাৰ যদি আহে আমি প্ৰথম কেবিনেটতে আপোনাক ৰেগুলাৰাইজ কৰিম আৰু আদাৰৱাইজ যদি আমি ৰেগুলাৰাইজ কৰিবলৈ দেৰি হয় তেতিয়ালৈকে আপোনালোকক সপ্তম দৰমহা আয়োগত স্কেল পে হিচাপত প্ৰদান কৰা হ'ব কিন্তু দেখা গ'ল তেতিয়াৰ চৰকাৰ আহিলে যদিও আজিলৈকে এতিয়ালৈকে একো কাম আমাৰ মানে এনেকা ধৰণৰ এনআইএমত মানে কোনো ধৰণৰ দৰমহাৰ ক্ষেত্ৰত বা ৰেগুলাৰাইজৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই 2021 চনত এটা নোটিফিকেশন ওলাইছিল যদিও গভৰ্ণমেণ্টৰ ফালৰ পৰা হেতু পাৰ্শিয়াল ইমপ্লিমেন্ট গ্ৰেচুইটিৰ কাৰণে সেপাৰেট নোটিফিকেশন এটা ওলাব বুলিহে তাত পইণ্ট দিয়া আছিল কিন্তু আজিলৈকে ইমপ্লিমেন্ট কৰা নাই আমাৰ ছুটিৰ পৰা আদি কৰি সিসিএল ইএল সিসিএল সিএল বা বেংক লোন আদি কৰি একো আমাক সুবিধা নাই এখিনি বস্তু আমি গলে আমাক একো সুবিধা প্ৰদান কৰা নহয় ঠিক সেইদৰে লাষ্ট টাইম ৰিসেন্টলি গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিলে যে এজন চৰকাৰী কৰ্মচাৰীয়ে কিবা ডিউটি আৱাৰ্ছত যদি মৃত্যুবৰণ কৰে তেখেতসকলে 1 কোটি টকা দিব কিন্তু আমাক বৰ দুখৰ বিষয় আমাৰ এনআইএম কৰ্মৰ কাৰণে এতিয়ালৈকে 1 কোটি দূৰৰ কথা 10 লাখ টকা এটা ডিক্লেয়াৰ কৰা হোৱা নাই 20 লাখ টকা এটা ডিক্লেয়াৰ কৰা নাই মাত্ৰ 5 লাখ টকা এটা যদি কোনো এটা কৰ্মচাৰীয়ে আপোনালোকে নিজে চিন্তা কৰক এজন কৰ্মচাৰী যদি কৰ্মস্থলীত যদি হিহঁতে মৃত্যুবৰণ কৰে তেখেতসকলৰ পৰিয়ালে মাত্ৰ 7 লাখ টকাহে পাব আজিৰ ডেটত এই মূল্য বৃদ্ধিৰ সময়ত এই 7 লাখ টকাত জানো এটা পৰিয়াল চলিব পাৰিব
ঠিক সেইদৰে আমাৰ দৰমহাটো গভৰ্ণমেণ্ট যিখিনি আমাৰ ছাৰ্ভিচ হোল্ডাৰ আছে তেখেতৰ 3 গুণতকৈ কম 3 গুণৰ আধাতকৈও কম হৈ আছে ঠিক সেইদৰে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আমাক মাহে আইৰে নাচাব আমাক চাকৰিটো স্পেশাল ৰিক্ৰুটমেন্টৰ দ্বাৰা আমাক ৰেগুলাৰ কৰিব লাগে আদাৰৱাইজ আমাক 7 পেৰ আন্ডাৰত আমাক সপ্তম দৰমহা আগত সম দৰমহা প্ৰদান কৰিব লাগে আমাৰ অল অসমতে হৈছে প্ৰত্যেকখন হস্পিটেলতে হৈছে আমি বিশেষকৈ ইয়াত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সিভিল হস্পিটেলৰ ব্লক পিএইচসি মিলি একত্ৰিতভাৱে বহিছো এনেকৈ আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ কোকৰাঝাৰ সিভিল হস্পিটেল বালাজান ব্লক দুধমা ব্লক আমাৰ কুচুগাঁও ব্লক সব ব্লকতে আমাৰ এমপ্লয়িখিনি কৰ্মবিৰতি পালন কৰি আছে আৰু এনেকৈ ধৰ্মঘটত বহি আছে মেমৰেণ্ডাম আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিয়া গৈছে আৰু আমাৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াক দিয়া গৈছে এমডি এনআইচিএমক দিয়া গৈছে আজিও আমাৰ সিএমলৈকে মেমৰেণ্ডাম ৰেডি আছে গভৰ্ণমেণ্ট অফিচিয়েল আহিলে আমি নিশ্চয় মেমৰেণ্ডাম প্ৰদান কৰিম